ৰুম বিচাৰি বিচাৰি একদম ভাগৰি পৰিছোঁ। মই এতিয়ালৈকে ক'তো ৰুম পোৱা নাই। মোৰ হাতত অপশ্যনেই নাই এতিয়া। মই ডিছএপইণ্টমেণ্টৰ বাহিৰে বৰ বিশেষ আৰু বেলেগ একো নাপালোঁ। ৰুম বিচাৰি বিচাৰি একদম ভাগৰি পৰিছোঁ। মই এতিয়ালৈকে ক'তো ৰুম পোৱা নাই। ৰুমৰ মালিকে কৈছে ৰুমটো চেঞ্জ কৰা, কিন্তু মোৰ হাতত অপশ্যনেই নাই এতিয়া। ক'ত যাওঁ, কি কৰোঁ, ক'ত বিচাৰোঁ। নতুন জেগা ইমানোতো পুৰণি হোৱা নাই ন গোটেইবোৰ গম পাবলৈকে। মই যেন আকৌ নতুন উমিদ এটা পাইছোঁ মানে, কাৰণ মোৰ পাছফালে আছে এয়া টুলেট। চ' মই ভাবোঁ যে ইয়াত চাগে মই নিশ্চয় ৰুম পাম, আৰু এইটো নাজানো কাৰণ ভিতৰলৈকে সোমাই চাওঁ। যদি মই ৰুম পাই দেন এইটো ৰুমতে মই চিফ্ট হৈ যাম। মই দৰজা খুলি একদম ভিতৰৰ কাৰণে সোমাই আহিছোঁ। চ' মই নাজানো যে মই ইয়াত ৰুম পাম নে নাই, কিন্তু কেম্পাছটো মই দেখিবৰ কাৰণে সঁচাই বহুত ধুনীয়া হৈছে। হিউজ এমাউণ্ট ডাঙৰ এটা বিল্ডিং এটা আছে মানে। তাৰ পাছত গতিকে চাওঁ ওনাৰ লগত কথা পাতোঁ। গতিকে আমি কেমেৰাটো ইয়াত বন্ধ কৰিব লাগিব, কাৰণ যদি কেমেৰালৈ মানুহ এনেকৈ সোমাই গ'লে আই থিংক ওনাৰে ভাল নাপাব ন। চ' মই চাই লওঁ, যদি মই ৰুম পাওঁ আপোনালোকক জনাম আৰু আপোনালোকক ৰুমটো দেখুৱাম। মই ডিছএপইণ্টমেণ্টৰ বাহিৰে বৰ বিশেষ আৰু বেলেগ একো নাপালোঁ। মানে ইয়াততো চব বস্তুৱেই ধুনীয়া, কিন্তু বিচাৰিবলৈ অসুবিধা হয় ৰুম। আৰু ৰুমৰ প্ৰাইচ ইমান বেছি হয়, মানে হাই প্ৰাইচ হয় মানে। তেনেকৈ আৰু এতিয়ালৈকে নাই মিলা। আৰু যাম, কাৰণ মই যিহেতু এনাৰ্জেটিক পাৰ্চন হয়, খোজ কঢ়া, ৰুম বিচাৰি ফুৰা, আচলতে এইবোৰ কাম মোৰ খুব বেছি ভালেই লাগে। গতিকে আজিৰ ভিতৰত এটা ৰুম বিচাৰিবই লাগিব, আৰু নহ'লেতো আৰু কিবা এটা ব্যৱস্থা হ'বই, নহয় জানো? এই দিনটো যেন ক্ৰমান্বয়ে মোৰ কাৰণে চেলেঞ্জিং হ'ব ধৰিছিলে। মইতো ভাবিছিলোঁ যে ৰুম মই পাই যাম, একদম বৰ মানে গৰমভাৱে ক'লোঁ হ'ব মই ৰুম বিচাৰি উলিয়াম। কিন্তু মানে ইয়াত মানে আহিহে মই গম পাইছোঁ নাই, মই এতিয়া চাগে নাপাম। যিবোৰ ৰুমত টুলেট লিখা আছিলে তাতো মানে কোনো ৰুম খালী নাই। আছে 8,000, 12,000, 15,000লৈকে। চ' সিমানকণ মই এফৰ্ড কৰিবই নোৱাৰিম। আৰু ফোন উলিয়াই লৈছোঁ আৰু লগ বন্ধুবোৰকো ফোন কৰিব লৈছোঁ, তহঁতে কিবা জান নেকি, আৰু তহঁতে যদি উপায় নাই তেতিয়াহ'লে ৰাতিলৈকে হ'লে থাকিবলৈ দে ভাই। এনেকৈ কথা পাতিছোঁ গোটেইবোৰৰ লগত। নাইট শ্বিফ্ট কৰি আহিছিলোঁ ন, খাবলৈকেতো একো হোৱাই নাছিলে। তাৰপাছত বহুত বেছি ভোক লাগিছে, ৰুমত গেছ শেষ হৈছে। ইমান ৰুম বিচাৰিছোঁ, ইমান ফুৰিলোঁ, এতিয়ালৈকে মই ক'তোৱেই ৰুম পোৱা নাই। মোৰতো একদম মন চন পৰা বেয়া হৈ গৈছে, কিন্তু নাই, কাৰণ মোৰ যদি মনটো বেয়া কৰি দিওঁ তেতিয়াতো নিজৰে অসুবিধা হ'ব ন। গতিকে সেইকাৰণে বিচাৰিছোঁ, কাৰণ ইয়াত ৰুমৰ প্ৰাইচবোৰ ইমান বেছি হয়, মানে ৰুমৰ প্ৰাইচবোৰ বহুত বেছি। আৰু তাৰপাছত ৰুমেই ছিংগল নাথাকে, কোম্পানী ওচৰতে হয় ন, গোটেই ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয় গোটেইখিনি। আৰু তাৰ উপৰিও ওচৰতে এইমছো আছে। চ' সেইকাৰণে ৰুম পোৱাটো ইয়াত যেন এটা অসম্ভৱ কথাৰ নিচিনা হৈ পৰিছে। কিন্তু ৰুম বাদ দিয়ক, সেইকাৰণে মই ভাবিলোঁ যে ৰুম বিচাৰি নাপালেও যে আজি মই অকণমান এই জেগাটো ফুৰিম, কাৰণ মই আহিছোঁহে, কিন্তু এতিয়ালৈকে মই কোনো জেগাই ফুৰা হোৱা নাই। বেকগ্ৰাউণ্ড নইজটোৰ কাৰণে এক্সট্ৰিমলি চৰি, বাট মোৰ বেক চাইডৰ ভিউটো চাওকচোন বাৰু। ইমান ধুনীয়া, জানো এনেকুৱা লাগিছে মই যেন বৰ বেলেগ এটা জেগালৈকে আহিছোঁ কাৰণে ফুৰিবৰ কাৰণে। মই ইমান দিন মানে 6 মাহ হৈছে ন ইয়াত, কিন্তু 6 মাহ হোৱাৰ পাছতো মই কোনোদিনে এনেকৈ ফুৰিবলৈ অহা নাই। ডিউটি কৰোঁ, জাষ্ট ৰুমত সোমাওঁ, ডিউটি কৰোঁ ৰুমত। পিছে পোৱা নোপোৱা হিচাপ কৰি থকাতকৈ লগত যি আছে তেনেকৈ আগবাঢ়িবলৈ ভাল পাওঁ। সেয়া জীৱনত যিকোনো বস্তুৱেই নহওক, এটা সৰু ৰুমেই নহওক নো কিয়, যিকোনো বস্তু হ'লে নথকাক লৈ দুখ চুখ কৰি মই ভাবোঁ যে একোৱেই লাভ নাই। তাতকৈ মই ভাবোঁ যে ইভিনিং সময়টো মই অকণমান বোকা পিনে গৈ এনজয় কৰোঁ, আৰু বোকা অকণমান ফুৰিবলৈ যাওঁ। ঐ অমল, তোৰ ইয়াত ভাল ক'ত কি খাবলৈ পায়? মই বোকা আহিছোঁ ভাই, তোৰ একদম ঘৰৰ ওচৰত। গতিকে মই কিবা এটা খাই লওঁ, আৰু তোৰ কাৰণে কি লৈ যাব লাগিব নেকি? ম'ম'? ঠিক, তই তেতিয়াহ'লে এটা কাম কৰ, তই মোক নিবলৈ আহ, আৰু মই ম'ম'টো খাই লওঁ, আৰু তোৰ কাৰণে এটা প্লেট মই পেক কৰি ল'ম, আৰু তই মোক লৈ যাবিহি। দেখিবলৈ যদি ৰেষ্টুৰেণ্টখন সৰু টাইপ আছিলে, মই যেতিয়া ভিতৰত সোমালোঁ এটা কথা প্ৰমাণ হ'ল যে চুবুৰীয়া হাবিটো হেনো বাঘ ওলায়। সঁচা কৈছোঁ, ইমান ধুনীয়া পৰিপাটিকে, আৰু তেখেতসকলৰ ৰেষ্টুৰেণ্টখনৰ মানে সন্মুখৰ ভাগতো বহিবলৈ বৰ ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া আছিলে। এখন ফেমিলি ৰেষ্টুৰেণ্ট হয়, প্ৰাইচবোৰো বহুত বেছি চুইটেবল হয়। গতিকে ৰুমটো বিচাৰি পালোঁ নাপালোঁ আপোনালোকে পাছৰ ভিডিঅ'ত গম পাব। আৰু সদ্যহতে মই ভাবিলোঁ যে বেচেৰাটোৰ বহুত কষ্ট হৈছে, তই কিবা অকণমান খা। গতিকে অকণমান খানাৰ সোৱাদ ল'লোঁ।